আমি যেতিয়া কাঠ কিনিবলৈ যাওঁ তেতিয়া আমাৰ কেবি বা সেফটি হিচাপত কাঠ কিনিব লাগে। কাঠৰ হিচাপ কৰিবলৈ পোনপ্ৰথমতে আমাৰ এটা বস্তু বুজিব লাগিব, কেবি। কেবি কাক কয়, কেবি কি, কিমান কাঠ হ'লে 1 কেবি কাঠ হ'ব, এইটো আমাৰ পোনপ্ৰথমতে বুজিব লাগিব। যদি আমি এইটো বস্তু বুজি পাওঁ তেনেহ'লেহে আমি কাঠৰ হিচাপটো কৰিব পাৰিম। কিমান কাঠ হ'লে 1 কেবি কাঠ হ'ব, ধৰক এইটো এটা কাঠৰ টুকুৰা। কাঠৰ হিচাপ কৰিবলৈ কাঠৰ 3টা ছাইডহে জুখিব লাগে। 1 নম্বৰ হ'ল তাৰ প্ৰস্থ কিমান, তাৰপিছত তাৰ উচ্চতা কিমান আৰু দৈৰ্ঘ্যটো কিমান দীঘল কাঠটো, এই 3টা বস্তু কাঠৰ জুখিব লাগে। ধৰক তাৰ প্ৰস্থটো আছে 4 ইঞ্চি, তাৰ উচ্চতাটো আছে 3 ইঞ্চি আৰু দৈৰ্ঘ্যটো আছে 12 ফুট। যদি এনেকুৱা এটা কাঠ থাকে তেনেহ'লে ইয়াত 1 কেবি কাঠ আছে। হিচাপটো আমি কেনেকৈ কৰিম, ধৰক ইয়াৰ উচ্চতাটো আছে 3 ইঞ্চি আৰু প্ৰস্থটো আছে 4 ইঞ্চি। আমি প্ৰথমতে 3 আৰু 4ৰে পূৰণ কৰি দিম। 3 আৰু 4ৰে পূৰণ কৰিলে হ'ব 12, তাৰপিছত দৈৰ্ঘ্যটোৰ লগত পূৰণ কৰি দিম। তাৰ উচ্চতাটো আছে 3 ইঞ্চি আৰু প্ৰস্থটো আছে 4 ইঞ্চি আৰু দৈৰ্ঘ্যটো আছে 12 ফুট। এইকেইটা যদি আমি পূৰণ কৰোঁ তেনেহ'লে হ'ব 144 ফুট। তাৰ মানে এতিয়া আমি বুজি পালোঁ 1 কেবি কাঠ হ'বলৈ হ'লে 144 বৰ্গ ফুট হ'ব লাগিব। 144 বৰ্গ ফুটে 1 কেবি কাঠ হয়। এই বস্তুটো আমাৰ পোনপ্ৰথমতে বুজিব লাগিব, তেতিয়াহে আমি কাঠৰ হিচাপটো কৰিব পাৰিম। এতিয়া আমি পালোঁ 144 বৰ্গ ফুটে 1 কেবি কাঠ হয়। মই কাঠৰ হিচাপটো 2টা পদ্ধতিত দেখুৱাম। ইয়াতকৈ সহজ পদ্ধতিত পিছত মই দেখুৱাই আছোঁ। ফুটত আপোনালোকে কেনেকৈ কাঠৰ হিচাপটো কৰিব পাৰিব, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া আমি বেলেগ এটা কাঠৰ হিচাপ কৰোঁ। ধৰক এটা কাঠ আছে এনেকুৱা সাইজৰ, ধৰক এটা কাঠ আছে। ধৰক তাৰ উচ্চতাটো আছে 2 ইঞ্চি আৰু প্ৰস্থটো আছে 3 ইঞ্চি আৰু দৈৰ্ঘ্যটো আছে 48 ফুট। যদি এনেকুৱা এটা কাঠ থাকে, এই কাঠৰ হিচাপটো আমি কেনেকৈ উলিয়াম, প্ৰথমতে এইকেইটা আমাৰ পূৰণ কৰিব লাগিব। ধৰক উচ্চতা আছে 2 ইঞ্চি, তাৰপিছত প্ৰস্থ আছে 3 ইঞ্চি, তাৰপিছত দৈৰ্ঘ্যটো আছে 48 ফুট। এইকেইটা যদি আমি পূৰণ কৰোঁ তেনেহ'লে আমি পাম 288 ফুট। তাৰ মানে ইয়াত 288 বৰ্গ ফুট কাঠ আছে। আমি জানো 1 কেবি কাঠ হ'বলৈ হ'লে 144 বৰ্গ ফুট লাগে, তেনেহ'লে 288ক আমি 144ৰে হৰণ কৰি দিম। 288 হৰণ 144, এইটো যদি আমি হৰণ কৰি দিওঁ তেনেহ'লে আমি পাম 2। তাৰ মানে ইয়াত 2 কেবি কাঠ আছে। এতিয়া আমি এটা বস্তু বুজি পালোঁ, কাঠৰ হিচাপ কৰিবলৈ এটা সূত্ৰ আছে। সূত্ৰটো হ'ল উচ্চতা পূৰণ প্ৰস্থ পূৰণ দৈৰ্ঘ্য। এইকেইটা প্ৰথমতে আমাৰ পূৰণ কৰিব লাগিব, তাৰপিছত 144ৰে হৰণ কৰি দিব লাগিব। প্ৰথমতে আমাৰ উচ্চতা, প্ৰস্থ আৰু দৈৰ্ঘ্য এইকেইটা পূৰণ কৰিব লাগিব আৰু যিটো ওলাব সেইটো আমাৰ 144ৰে হৰণ কৰিব লাগিব। তেতিয়া আমাৰ কেই কেবি কাঠ আছে এই কাঠটো ওলাই পৰিব। মই আৰু এটা উদাহৰণ দি আপোনালোকক দেখুৱাই দিছোঁ। ধৰক এনেকুৱা এটা কাঠ আছে। প্ৰস্থটো হ'ল আপোনাৰ 12 ইঞ্চি, কাঠৰ প্ৰস্থটো হ'ল 12 ইঞ্চি আৰু উচ্চতাটো হ'ল 1 ইঞ্চি আৰু দৈৰ্ঘ্যটো হ'ল 24 ফুট। যদি এনেকুৱা এটা কাঠ থাকে, এইটোৰ হিচাপটো আমি কেনেকৈ কৰিম, এইটো সূত্ৰ উচ্চতা পূৰণ প্ৰস্থ পূৰণ দৈৰ্ঘ্য, এনেকৈ আমি এইটো বস্তুটো সাজি ল'ম। ধৰক উচ্চতাটো আছিল 1 ইঞ্চি, প্ৰস্থটো আছিল 12 ইঞ্চি আৰু দৈৰ্ঘ্যটো আছিল 24 ফুট। যদি এনেকুৱা এটা কাঠ থাকে, আমি এই গোটেইখিনি প্ৰথমতে পূৰণ কৰিম, তাৰপিছত 144ৰে হৰণ কৰি দিম। ধৰক এইকেইটা যদি আমি পূৰণ কৰোঁ তেনেহ'লে হ'ব 288 আৰু এইটো হৰণ দিব লাগিব 144ৰে। এইটো যদি আমি হৰণ দিওঁ তেনেহ'লে আমি পাম 2। তাৰ মানে ইয়াত 2 কেবি কাঠ আছে।
এতিয়া মই আৰু এটা সহজ পদ্ধতি দেখুৱাম কাঠৰ হিচাপটো কেনেকৈ কৰে। আমি যেতিয়া দোকানত কাঠ কিনিবলৈ যাওঁ তেতিয়া সিহঁতে ফুটত হিচাপ কৰে। ধৰক 5 কেবিত 4 ফুট, 5 কেবিত 3 ফুট এনেকৈ ফুটত হিচাপ কৰে। এতিয়া মই আপোনালোকক দেখুৱাম কেই ফুট কাটে 1 কেবি কাঠ হ'ব। লাগিলে এইটো 2-3 ইঞ্চি হোক বা 4-5 ইঞ্চি হোক, যিমানেই নহওক কেই ফুটত কেবি হ'ব এইটো আপুনি কেনেকৈ ওলাব। ধৰক মই এইটো এটা কাঠ, ধৰক এইটো এটা কাঠ, এইটোৰ প্ৰস্থ আছে 3 ইঞ্চি, উচ্চতা আছে 2 ইঞ্চি আৰু আমাৰ এতিয়া ওলাব লাগে কিমান, কেই ফুটত 1 কেবি হ'ব এইটোহে ওলাব লাগে। এতিয়া আমি ফুটটো ইয়াত লিখা নাই। প্ৰথমতে আমি কি কৰিম, 2 আৰু 3ৰে পূৰণ কৰি দিম। উচ্চতা আৰু প্ৰস্থ এই দুইটা আমি পূৰণ কৰিম। দুইটা যদি আমি পূৰণ কৰোঁ 2 × 6, এই দুইটা যদি 2 × 3 এই দুইটা যদি আমি পূৰণ কৰোঁ তেনেহ'লে আমি পাম 6। এই 6ৰে আমি 144ৰে হৰণ কৰি দিম। 6ৰে 144 যদি আমি হৰণ কৰোঁ তেনেহ'লে আমি পাম 24। তাৰমানে এতিয়া আমি বুজিলোঁ যদি কাঠটো 2-3 ইঞ্চি থাকে 1 কেবি হ'বলৈ হ'লে 24 ফুট লাগিব, তেতিয়াহে 1 কেবি হ'ব। এতিয়া আমি আৰু এটা হিচাপ কৰোঁ। ধৰক এনেকুৱা এটা কাঠ, ধৰক কাঠটোৰ প্ৰস্থ হ'ল 4 ইঞ্চি আৰু উচ্চতা হ'ল 2 ইঞ্চি। যদি এনেকুৱা এটা কাঠ থাকে তাৰ প্ৰস্থটো হ'ল 4 ইঞ্চি আৰু উচ্চতাটো হ'ল 2 ইঞ্চি, তেনেহ'লে কেই ফুটে 1 কেবি হ'ব এইটো আমাৰ ওলাব লাগে। এইটো ওলাবলৈ পোনপ্ৰথমতে আমি 2 আৰু 4ৰে পূৰণ কৰি দিম। 2 আৰু 4 আমি যেতিয়া পূৰণ কৰি দিম তেতিয়া হ'ব 8। তাৰপিছত আমি 144ৰে 8 হৰণ কৰি দিম। যেতিয়া 144ৰে 8 হৰণ কৰি দিম তেতিয়া আমি পাম 18। এতিয়া আমি বুজিলোঁ কাঠটো যদি 2-4 হয় তেনেহ'লে 18 ফুট কাঠ হ'লে 1 কেবি কাঠ হ'ব। ধৰক আমি দোকানত কাঠ কিনিব গৈছোঁ, এনেকুৱা এটা কাঠ আৰু কাঠটো হ'ল আপোনাৰ 3-4 ইঞ্চি কাঠ লাগে আমাৰ, সেইকাৰণে আমি 3-4 ইঞ্চি কাঠ লৈছোঁ। ইফালে হ'ল 3 আৰু ইফালে প্ৰস্থটো হ'ল 4 ইঞ্চি আৰু কাঠটো লৈছোঁ আমি 18 ফুট, বা আপুনি দুটা কাঠ লৈছে 9 ফুট 9 ফুটকৈ 18 ফুট হ'ল। আপোনাৰ সৰ্বমুঠ মিলাই 18 ফুট কাঠ হ'ল। এতিয়া কথা হ'ল ইয়াত কেই কেবি কাঠ আছে এইটো আমি কেনেকৈ বুজি পাম। আমাৰ প্ৰথমতে কি কৰিব লাগিব, 3 আৰু 4ৰে পূৰণ কৰি দিব লাগিব। 3 × 4 এইটো যদি আমি পূৰণ কৰোঁ তেনেহ'লে হ'ব 12। তাৰপিছত 144ৰে হৰণ কৰি দিব লাগিব 12ক, হৰণ কৰি দিলে আমাৰ হ'ব 12। তাৰমানে যদি কাঠটো 3-4 ইঞ্চি হয় তেনেহ'লে 12 ফুটত 1 কেবি কাঠ হ'ব। এতিয়া আমি কাঠ লৈছোঁ 18 ফুট, যদি 12 ফুটত 1 কেবি হয় তেনেহ'লে 18 ফুটত কাঠ হ'ব আপোনাৰ 1.5 কেবি। যদি 500 টকা কেবি হয়, মই এটা উদাহৰণত ধৰিছোঁ, যদি 500 টকা কেবি হয় তেনেহ'লে আপোনাৰ কাঠৰ দাম হ'ব 750 টকা। এনেকৈ আপোনালোকে কাঠৰ হিচাপটো কৰিবও পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব পাৰে।